এভৰিৱান, আপোনালোকে ভালে আছেনে? নিশ্চয় ভালেই বুলি আশা কৰিছোঁ। আজি মই আপোনালোকৰ মাজলৈ কণী দম লৈ আহিছোঁ। কণী দম মই বনাবলৈ লৈছোঁ। মই কেনেকৈ বনাওঁ আপোনালোকে চাই যাব, আৰু লগতে মই কি লৈছোঁ সকলোখিনি আপোনালোকক মই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ। চাওকচোন, মই এইফালে কণী 6টা লৈছোঁ, বইল কৰি ল'লোঁ আগতীয়াকৈ। এয়া কি লৈছোঁ দেখুৱাইছেনে? গুটি জালুক লৈছোঁ, আৰু ডালচেনি লৈছোঁ, ইলাইচি লৈছোঁ, লং লৈছোঁ, আৰু ডাঙৰ ইলাইচি লৈছোঁ, সৰু ইলাইচি লৈছোঁ, লগতে শুকান জলকীয়া কেইটামান লৈছোঁ, আৰু ৰচুন লৈছোঁ। এইফালে 4টা পিঁয়াজ মই কাটি লৈছোঁ, লগতে তেজপাত এখিলা লৈছোঁ। সকলোখিনি মই কি কৰি লওঁ আপোনালোকক দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাব। এয়া মই মিঠাতেল দিছোঁ। এয়া মই সকলোখিনি তেলত দি দিছোঁ। লগতে হালধি এচামুচ দিছোঁ। আপোনালোকে এই পিঁয়াজখিনি একেবাৰে ৰঙা কৰি ভাজি নেপেলাব, আধা কৰি ভাজিব, যাতে আধা কেঁচা হৈ থকা। মই কেনেকৈ ৰাখি গৈছোঁ আপোনালোকে চালেই হ'ব। মই বনোৱা নিচিনাকৈ এদিন নিশ্চয় ট্ৰাই কৰিবচোন। আপোনালোকে একেবাৰে সহজ উপায়, আৰু খাবলৈ বহুতেই সোৱাদ হ'ব। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে অলপ সময়ৰ কাৰণে ৰাখি থ'ম। আপোনালোকে ঠাণ্ডা হোৱাৰ পাছতহে আপোনালোকে মিক্সিত গ্ৰাইণ্ডাৰ কৰিব, নহ'লে গৰমে কৰিলে আপোনালোকৰ অসুবিধা হ'ব পাৰে। এতিয়া মই ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই মিক্সিত পিচি ল'ম। আৰু এটা কথা আপোনালোকক ক'বলৈ বহুতেই দুখ লাগিছে, কাৰণ কেলৈ মোৰ এই চেনেলটোত কোনোবা লোকৰ দুজনে ছাবস্ক্ৰাইব কৰিছিলে, তাৰপিছত আকৌ আনছাবস্ক্ৰাইব কৰি দিলে। আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ মন নাথাকিলে নকৰিব, আৰু কৰাৰ পিছত আনছাবস্ক্ৰাইব নকৰিব। মনবিলাক বহুতেই বেয়া লাগে, কাৰণ কেলৈ আমিও এতিয়া ইমান চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' দিবৰ কাৰণে, দেখুৱাবৰ কাৰণে। আপোনালোকে মনোবল এনেকৈ ভাঙি নিদিব, কাৰণ কেলৈ আমাৰো এটা মন আছে। আমাৰ মনটোতো বহুত দুখ লাগে, সেইটো কাৰণে আপোনালোকক ক'লোঁ। বেয়া নাপাব আপোনালোকে, আৰু মোক অলপ ছাপোৰ্ট কৰিব। দেখিছেনে মোৰ বইল কণীকেইটা এনেকৈ মাজে কাটি লৈছোঁ। আৰু ইয়াত তেল মছলা সোমাবলৈ একেবাৰে সহজ হ'ব, খাবলৈ বহুতেই সোৱাদ হ'ব। আৰু পাৰিলে আপোনালোকেও এনেকৈ কাটি পিনি এদিন বনাবলৈ চেষ্টা কৰিবচোন। মই এতিয়া হালধি আৰু নিমখ লগাই লওঁ। এয়া হালধি অলপমান দিছোঁ মোৰ হাতৰ আঙুলিয়ে, আৰু নিমখ অলপ দিছোঁ। চামুচখন ইগন'ৰ কৰিব, মই হালধি টেমাত থকা চামুচখনে মই নিমখ দি দিলোঁ। এতিয়া মই আগতীয়াকৈ কেৰাহীত তেল গৰম কৰি ৰাখিছিলোঁ। এয়া মিঠাতেল হয়। মই প্ৰায়ভাগ খানা বনালে এয়া মিঠাতেলেই ব্যৱহাৰ কৰোঁ। চব্জি বনালে, দালি হওক চব্জি হওক, আৰু আপোনালোকেও মিঠাতেলেই ব্যৱহাৰ কৰিব। ৰিফাইন তেলটো খুব কম পৰিমাণে আপোনালোকে খাবলৈ চেষ্টা কৰিব। মই এই কণীকেইটা হাফ ফ্ৰাই কৰি লৈছোঁ। মই বেছিকৈ ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰি লৈছোঁ। মই একেখিনি তেলতে আকৌ এতিয়া মই মছলাখিনি ভাজি ল'ম, যিখিনি মই পিচি লৈছিলোঁ। এয়া তেজপাত এখিলা দিছোঁ। এয়া সকলোখিনি মই মিক্সিত গ্ৰাইণ্ডাৰ কৰি পিচি ল'লোঁ। মই এই মছলাখিনি অলপ তেল যেতিয়ালৈকে ভাজি নহয়, যেতিয়ালৈকে তেল নোলায় তেতিয়ালৈকে মই ভাজি থাকিম। তেল ওলাবলৈ দিয়াৰ পিছতহে মই তাৰপিছত কণীকেইটা দিম। একেবাৰে সহজ উপায়, আৰু দোকানতো সহজে, যিবিলাকে মাছ মাংস নাখায়, কণী নাখায়, মোৰ ভিডিঅ'টো ইগন'ৰ কৰিব। আৰু যিসকলে খায় সেইসকলে মোৰ ভিডিঅ'টো চাব বুলি নিশ্চয় আশা থাকিল। আৰু লগতে মই বনোৱা নিচিনাকৈ এদিন সহজ উপায়ে বনাই খাব বুলি মোৰ বহুতেই আশা। আৰু আপোনালোকে নিশ্চয় বনাই খাব, ঘৰৰ সকলো সদস্যই।
আৰু খাই বহুতেই ভাল পাব। আপোনালোকে দেখিলে নহয় তেল ওলাইছে। এনেকৈ মছলাখিনি আপোনালোকে ভাজি ল'ব। আৰু লগতে দিছোঁ মই ৰেড চিলি আধা চামুচ দিছোঁ। আৰু লগতে দিছোঁ এয়া গৰম মছলা, চিকেন মছলা। এইটো হৈছে চিকেন মছলা পেকেট হয়, মই ইয়াৰ পৰাই এচামুচ উলিয়াই দিছোঁ। আৰু আপোনালোকে গেছটো একেবাৰে কম কৰি ল'ব। গেছটো কম কৰি পিনি মছলাখিনি ভাজিব, নহ'লে আপোনাৰ জ্বলি যাব পাৰে। মই একেবাৰে গেছটো কম কৰি লোৱা আছে, এয়া দেখিছে নহয়। আমাৰ ঘৰত সদস্য বহুতেই কম, সেইটো কাৰণে মই কমকৈ বনাইছোঁ। আপোনালোকৰ ঘৰত যদি সদস্য বেছি, অকণমান বেছিকৈ বনাব পাৰে। আৰু চাওকচোন সেইবিলাক তেল ওলাই আহিছে। এতিয়া মই গৰম পানী দিম। এইফালে গৰম পানী কৰিছোঁ, গৰম পানী কৰি ল'লোঁ। এই কাপটোৱে একাপ মই গৰম পানী দিম। আৰু চব্জিত গৰম পানী, যিকোনো জুলীয়া তৰকাৰীত আপোনালোকে গৰম পানী দিব। আৰু খাবলৈ বহুতেই সোৱাদ হয়। এয়া মই একাপ দিছোঁ। মই একেবাৰে লাষ্টত নিমখ আধা চামুচ দিছোঁ। মই এখন হাতে মোবাইলটো ধৰি থাকোঁতো, এখন হাতে বনাই থাকিবলগীয়া হৈছে। সেইটো কাৰণে মোবাইলটো ইফাল সিফাল হ'বও পাৰে। আপোনালোকে ভিডিঅ'টো চাই পিনি আপোনালোকে নিশ্চয় বুজি ল'ব। আৰু দেখিছে নহয়, মোৰ অলমষ্ট হৈয়ে গ'ল। আৰু অলপ সময়ৰ কাৰণে মই এনেকৈ ৰাখি থ'ম। গেছটো কম কৰি পিনি অলপ ঢাকি দিওঁ। তাৰপিছত মই কণী দম ৰেডি।